নমস্কাৰ বন্ধু সকল, মই ৰিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰিম্পিছ হেণ্ডৱৰ্কলৈ। আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছো আৰু আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই যাব। বহুত দিনৰ মূৰত মই এটা ভিডিঅ' দি আছো আৰু এই ভিডিঅ'টোত আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আজি যিটো ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো, সেই ভিডিঅ'টোত মই এই ড্ৰেছটো কেনেকুৱাকৈ চিলাই কৰিছো, এই ড্ৰেছযোৰ মই কেনেকুৱাকৈ কাটিং আৰু ষ্টিচিং
মই আপোনালোকক এই কুৰ্তিটোৰ ফাইনেল লুকটো শ্বেয়াৰ কৰি আছোঁ আৰু কুৰ্তিটো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। এয়া দেখিছে এইটো মোৰ ফাইনেল লুকটো।